এলেকাত এইবাৰ UPPLৰ যিখিনি প্ৰাৰ্থী আছে এইটো বিজয় কৰিব লাগে আৰু সুস্থ এটা চৰকাৰ গঠন কৰিব লাগে। মিত্ৰজোঁটৰ চৰকাৰত কিমানটা বিধায়ক থাকিব? 100+ কথা আজি বিজেপি নেতৃত্বত মহাজোঁটৰ বাবে প্ৰত্যাহ্বান ক'ত আহিব? মহাজোঁটৰ লগত প্ৰত্যাহ্বান ক'বই নাই, কাৰণ মহাজোঁটৰ কোনো কেছ ভেলু নাই। ইয়াত কোনো মানুহে বদৰুদ্দিন আজমলৰ মুখত চাই ভোট নিদিয়ে, আগ্ৰামাৰ মুখত চাই ভোট নিদিয়ে আৰু কংগ্ৰেছৰ তেনেকুৱা কোনো নেতা নাই যাৰ মুখত চাই পেলাই ৰাইজে ভোট দিব। গতিকে বিকল্প একো নাই, বিকল্প এটাই বিজেপি আৰু যিটো এলাইড আছে ইয়াৰ লগতে এতিয়া ৰাইজে থাকিব আৰু ইয়াৰে চৰকাৰ গঠন কৰিব। আপোনালোকৰ কাৰণে ষ্টাৰ কেম্পেইনাৰ কোনোবা আহিব নেকি? কেন্দ্ৰীয় চৰকাৰ ইতিমধ্যে আহি আছে। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা দিন 1 তাৰিখ আৰু 3 তাৰিখত আহি আছে। গৃহমন্ত্ৰী ডাঙৰীয়া আহি আছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে আৰু বহুতো নেতৃত্ব ইয়াত আহিব। আৰু ইতিমধ্যে যিহেতু ৰাইজে UPPL বিজেপি অংগপৰ চৰকাৰটো হ'বৰ কাৰণে ইতিমধ্যে ৰাইজে মতটো দিছে, তেখেতসকলৰ মতামতটো দিছে। ইয়াত আৰু নিৰ্বাচনী প্ৰচাৰৰ খুব বেছি প্ৰয়োজন আছে বুলি মই নাভাবোঁ। 28 আৰু 29 বাবে